गुटुटला आरो जाब्रेटलायाव साब्रैजि सुबुंफोरा बिपिएफनि बिजाथि रिहन दैमारिनो भट होनो थाखाय सिगांबोदों। ब्रैजिद' नं उदालगुरि विधानसभा बियाबनि सिङाव थानाय जाब्रे भिसिडिसिनि गुटुटला आरो जाब्रेटला गामिनि साब्रैजि सुबुंफोरा मुन्ना मुर्मुनि गेजेरजों बिपिएफनि बिजाथि रिहन दैमारिखौ देरहासार होनो थाखाय बिपिएफआव हाबफैयो। थांनाय 2020 मायथाइनिफ्रायनो गुटुटला आरो जाब्रेटला गामिनि माखासे नखरफोरा इउपिपिएल दोलोआव दंमोन, नाथाय गामियाव जेबो लामा आरो लोंनाय दैनि खामानि मावैनि थाखाय जों रिहन दैमारिनो भट होनो बिपिएफआव फैबाय होननानै फोरमायदों। थांनाय 5 बोसोराव इउपिपिएलआ बे ओनसोलनि सान्थालि रायजो राजाफोरखौ थगायदों होननानै खौरांनि गेजेरजों बुंदों मुन्ना मुर्मुआ। এতিয়া যেহেতু ইলেকশ্যন আমাৰ অহা 9 এপ্ৰিলত ইলেকশ্যন যেহেতু প্ৰদান কৰিব লাগিব, সেইকাৰণে আমাৰ আদিবাসী চাওতাল জনগোষ্ঠীৰ বহুত কিছুমান মানে কেনেকুৱা ভোট দিব লাগে সেইবিলাক নাজানে, সেইকাৰণে আমি এটা আৱাৰনেছ প্ৰগ্ৰাম নিচিনা প্ৰগ্ৰাম কৰি আছো। আৰু এইটোৰ লগতে যেহেতু আমি অলৰেডি কেইদিন আগতে আমি আমাৰ ইউনাইটেড আদিবাসী পিছ ফৰমে বিপিএফ ছাপোৰ্ট কৰি বুলি নিউজটো মই মানে দিয়া হৈছিল, সেইকাৰণে মই এতিয়া বিপিএফৰ কাৰণে মই যেহেতু আমাৰ জনগোষ্ঠীৰ ভিতৰত মই সোমাই পেলাই আমাৰ জনগোষ্ঠীক মই বুজাই আছো যে আমাৰ বিপিএফক ৰেহন দৈমাৰীক ভোট দি পেলাই জিতাই লৈ যাব লাগিব। কাৰণ ৰেহন দৈমাৰী মই যথেষ্ট দেখা পাইছো, আগতে যেতিয়া চৰকাৰ থকাৰ সময়ত যথেষ্ট কাম কৰিছে। কতবা পানীৰ বহুত অসুবিধা আছিল, পানীৰ ব্যৱস্থা কৰি দিছিল, আনকি ৰাস্তা ঘাটত বহুত কাম কৰি দিছে। সেইকাৰণে ৰেহন ছাৰক যেহেতু আমি বহুত কাম কৰাৰ কাৰণে আমি ভাল পাওঁ, সেইকাৰণে ৰেহন ছাৰক আমি এবাৰ চবে আমাৰ যিমান আদিবাসী চাওতাল ৰাজ আছে চবে আমি আলোচনা কৰি আছো, চবে এগ্ৰী আছে এবাৰ আমি ৰেহন দৈমাৰীক ছাৰক আমি ভোট দি পেলাই জয়যুক্ত কৰিম বুলি আমাক চবে ৰাজবিলাক আশংকা দিছে। আৰু মই জইনিং কাৰ্যসূচী লৈছো আজি ইয়াত জাবৰে গাঁৱত আজি 40 জন যোনটো যোৱা 5 বছৰত ইউপিপিএল চৰকাৰৰ লগত আমাৰ চৰকাৰৰ লগত আছিল, ইউপিপিএল দলত আছিল, সেইকাৰণে ইউপিপিএল দলে যোৱা 5 বছৰত আমাৰ এইখিনি জাবৰেটলাৰ এইখিনিত একো কাম নকৰিল, ৰাস্তা নাই, গাঁৱৰ পূজাৰ অনুষ্ঠানবিলাকো আজিলৈকে দিয়া নাই। সেইকাৰণে সিহঁতে মোক মাতি পেলাই আজি কৈছে যে ছাৰ আপোনাৰ বিপিএফত আমি জইন কৰিম বুলি, সেইকাৰণে আমাক আজি এইটো গাঁৱত মাতি পেলাই মিটিং ৰাখি পেলাই মই সিহঁতে নিজে ইচ্ছা বিপিএফত ভোট দিব বুলি আৰু বিপিএফত দলত সেইকাৰণে যোগদান কৰিছে, দলত যোগদান কৰিছে। সেইকাৰণে আজি 40 জন যোগদান কৰিছে ইউপিপিএল দলত, যেকেইটা থাকিছিলে ছাপোৰ্ট আছিল সেইটো আজি বিপিএফত 40 জন যোগদান কৰিছে। মই এইটোৱে ক'ব বিচাৰিছো যে যোৱা 5 বছৰত ইউপিপিএল চৰকাৰ আমাৰ জনগোষ্ঠীৰ মাজত সোমাই পেলাই এনেকুৱা মানে আশা দিছিল যে আমি যদি আমাক ভোট দি পেলাই যদি আমাক চৰকাৰত যদি আনিব পাৰে আপোনালোকৰ ৰাস্তা ভালকে বনাই দিম, আনকি সেল্ফ হেল্প গ্ৰুপ আছে, সেল্ফ হেল্প গ্ৰুপ আমি 75,000কে দিম বুলি আমাৰ সেল্ফ হেল্প গ্ৰুপক কথা দিছিল। আৰু এনেকুৱাই বহুত আঁচনিবিলাক আমাৰ মাজত সোমাই পেলাই এনেকুৱা দিম বুলি কৈছিল, কিন্তু আমি 5 বছৰ চৰকাৰ থকাৰ সময়ত আমি এটাও আঁচনি দেখা নাপালো। সেইকাৰণে আমাৰ জনগোষ্ঠী আমাৰ এইটো জাবৰেটলাৰ গাঁৱৰ পাব্লিকে বেয়া পাইছে যে আমাৰ যোৱা 5 বছৰত আমাৰ কাৰণে একো কাম নকৰিল, সেইকাৰণে সিহঁতে বিপিএফে আকৌ আকলি লৈছে আৰু বিপিএফক আমাৰ ৰেহন দৈমাৰীকে ভোট দি জয়যুক্ত কৰিব বুলি আমাক কথাও দিছে। আৰু গাঁৱৰ আমাৰ এই জাবৰে টলাৰ গাঁৱৰ মানুহবিলাক যথেষ্ট মোৰ ওচৰত এনেকুৱা মানে কমপ্লেইন দিছে যে যেহেতু যোৱা 5 বছৰ ইউপিপিএল চৰকাৰৰ তাত কমপ্লেইন কৰিছিল যে আমাৰ গাঁৱত ৰাস্তা নাই আৰু আমাৰ বহুত সমস্যা, ইয়াত পানীৰ সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে, বহুত তেনেকুৱা সমস্যা মোৰ তাত অভিযোগ কৰিছে। সেইকাৰণে মই সিহঁতক কথা দিছোঁ, আমি ৰেহন ছাৰৰ লগত অলৰেডি কথা পাতিছোঁ, সেইকাৰণে আমিও সিহঁতক কথা দিছোঁ যে এবাৰ যেনেতে আমি ৰেহন ছাৰক ভোট দি পেলাই জয়যুক্ত কৰি পেলাই যিকেইটা আপোনাৰ সমস্যা আছে এই সমস্যাখন আমি সমাধান কৰিম বুলি আমিও কথা দিছোঁ বুলি সিহঁতে মানিছে বোলে, ঠিক আছে এবাৰ আমি ৰেহন ছাৰক ভোট দি পেলাই আমি জয়যুক্ত কৰিম বুলি আমাকো আশা দিছে বুলি।
ওদালগুৰি সমষ্টি ন ভৈৰৱকুণ্ড সমষ্টি যোনটো চাব গ'লে আজি BPF দলৰ সময়তে এইবিলাক ৰাস্তা চব হৈ গৈছে। আগতেতো সৰু সৰু ৰাস্তা আছিল, এতিয়া এইবিলাক ৰাস্তাৰ ওপৰতে আমি BPF বনোৱা ৰাস্তাৰ ওপৰতে আমি খোজকাঢ়িব পাই আছো। তেতিয়া UPPL বিলাকে বহুত এনেকুৱা কথাটো ওলাব যে BPF চৰকাৰ 17 বছৰ আছিল, একোৱে কাম কৰা নাই। আজি BPF চৰকাৰ যদি একো কাম কৰা নাই, এইবিলাক ৰাস্তা এনে নিজে হৈ গৈছে নাকি? সেইকাৰণে মই ক'ব বিচাৰি UPPL চৰকাৰ 5 বছৰ চলাইছে, 5 বছৰত ক'ত কি কাম কৰিছে আমিও দেখা পাইছো। বিশেষকৈ আমাৰ চাওতাল আদিবাসী গাঁৱত এটাও কাম কৰা নাই, নাই ৰাস্তা বনাই দিছে, নাই এনেকুৱা অনুষ্ঠানবিলাক দিছে। সেইকাৰণে এবাৰ মানে আমি সিদ্ধান্ত লৈছো যে আমি ৰেহন ছাৰকে ভোট দি পেলাই জয়যুক্ত কৰিম। যেহেতু কোৱা মানুহটোতো বহুত থাকিব যে তাতে নিজৰ দলৰ মাজত যাতে কাজিয়া হওক, সেইটো বহুত মানুহ বিচাৰে, কিন্তু সেনেকুৱা মই আজিলৈকে দেখা পোৱা নাই। যিহেতু মই এইটো দলৰ লগত যথেষ্ট মানে ৰানিং আলোচনা চলি আছে, আলোচনা কৰি আছো, কিন্তু আজিলৈকে তেনেকুৱা মই এই মিডিয়া যুগত কিবা মানে তেনেকুৱা দি আছে, এনেকুৱা হ'ব, কিন্তু মই সেইবিলাক বিশ্বাস কৰা নাই। আজিলৈকে মই দলৰ হিচাপত মই কথা পাতি আছো, কিন্তু আজি দলৰ ভিতৰত এনেকুৱা সিদ্ধান্ত লোৱা নাই। আৰু যে আজি এইটো সমষ্টিৰ পৰা সেইটো সমষ্টিত যে তাক হাৰিব লাগিব বুলি আজি এইটো চব মিছা, আৰু মিছাই প্ৰচাৰ কৰি আছে আমাৰ UPPL দলে। সেইকাৰণে মই ক'ব পাৰিছো এইবিলাক চব মিছাই কথা প্ৰচাৰ কৰি আছে বুলি।